বৰ্তমান সময়ত প্ৰায় আমি নিউজ বা মোবাইলত আমি দেখাব প্ৰেমানন্দ মহাৰাজ ইমান সুন্দৰ কথা কয় যেতিয়া বিৰাট কোহলি অনুষ্কা শৰ্মা RSS প্ৰধান সকলোৱে তেওঁৰ ওচৰত গৈছে বিৰাট কোহলি যেতিয়া তেওঁৰ ওচৰত গৈছে তেখেতে কয় যে তুমি এক্সট্ৰাকে পূজা কৰাৰ প্ৰয়োজন নাই তোমাৰ কাৰণে ক্ৰিকেটেই হ'ল তোমাৰ কাৰণে পূজা তুমি ভালকৈ ক্ৰিকেট খেলি যোৱা তুমি দেশৰ নাম উজ্বলাই যোৱা সেইটোৱে তোমাৰ পূজা অৰ্থাৎ আমি এই কথাটোৰ পৰা আমি বুজিব পাৰোঁ যে আমি আমাৰ যিটো কাম কৰি আছো সেই কামটো যদি 100% শুদ্ধভাৱে নিষ্ঠা সহকাৰে কৰিব পাৰোঁ আমাৰ যদি আমি ভালকৈ কৰিব পাৰোঁ আমি এক্সট্ৰাকৈ গৈ কৰবাত পূজা কৰাৰ আমাৰ প্ৰয়োজন নাই আমি আমাৰ যিটো কাম কৰি আছো সেইটো কেৱল শুদ্ধ আৰু 100% কৰাৰ চেষ্টা কৰিব লাগে বিশেষকৈ আমাৰ বৰ্তমান সময়ত যি মেট্ৰিক পৰীক্ষা আহি আছে হাই ছেকেণ্ডাৰী পৰীক্ষা আহি আছে সেই অকল ছাত্ৰ ছাত্ৰীক মই কৈছোঁ যে তোমালোকে এক্সট্ৰাকৈ গৈ পেলাই কৰবাত পূজা কৰিব গৈ পেলাই একো লাভ নাই তোমালোকৰ পূজা সেইটোৱে হ'ব যে তুমি তোমাৰ কাম বা তুমি তোমাৰ বৰ্তমান কাম হৈছে পঢ়া শুনা সেই পঢ়া শুনা কামটো 100% দিবলৈ চেষ্টা কৰিব লাগে যাতে পৰিয়ালৰ মা দেউতাৰ নাম আমি উজ্বলাই তুলিব পাৰোঁ গতিকে এই পঢ়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়া বাদ দি কৰবাত গৈ পূজা কৰি থকাটো সেইটো কেতিয়াও পূজা হ'ব নোৱাৰে নিজে যিটো কাম কৰি আছো সেইটো কাম যেতিয়ালৈকে 100% নিজকে সন্তুষ্ট কৰিব পৰা নাযায় তেতিয়ালৈকে সেই কামটো কেতিয়াও 100% নহয় গতিকে বিশেষকৈ পঢ়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ যে নিজৰ কাম পঢ়া কাম কাৰোবাৰ মা দেউতাৰ খুব জোৰ কৰি বা জোৰত যে মই পঢ়ি আছো মোক খুব গালি পাৰি থকাৰ কাৰণে মই পঢ়ি আছো সেইটো যদি আৰু কৰি আছে আৰু গৈ পেলাই মন্দিৰত সেৱা কৰি আছে পূজা কৰি আছে মই ইমান 100 টকা মই আগবঢ়াইছো মন্দিৰত মই নাৰিকল দিম মই অমুক দিম তেতিয়া কেতিয়াও সাকসেস হ'ব নোৱাৰিম আমি আমাৰ যিটো কাম কৰি আছো সেই কামটো 100% আৰু শুদ্ধভাৱে যদি আমি নিষ্ঠা সহকাৰে কৰিব পাৰোঁ তাতকৈ ডাঙৰ পূজা আন একো হ'ব নোৱাৰে গতিকে সেই প্ৰেমানন্দী মহাৰাজে এই কথাটোৱে কয় যিয়ে নিজে নিজৰ কাম আমি 100% বা শুদ্ধভাৱে যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এক্সট্ৰাকৈ পূজা কৰাৰ প্ৰয়োজন নাই মই এতিয়া শিক্ষক গতিকে মোৰ কাম হ'ল ছাত্ৰ ছাত্ৰীক জ্ঞান দিয়া গতিকে মই যদি মোৰ কামটো 100% বা শুদ্ধভাৱে কৰিব পাৰোঁ গতিকে তাত আৰু সেইটোকে নকৰি যদি মই কৰবাত গৈ পেলাই মন্দিৰত মই পূজা 1000 টকা দিছোঁ 2000 টকা দিছোঁ মই মন্দিৰত কিবা কৰিছোঁ তেতিয়া মোৰ পূজা কেতিয়াও হ'ব নোৱাৰে মোৰ পূজা সেইটোৱে হ'ব যে মই মোৰ কাম 100% শুদ্ধভাৱে নিষ্ঠা সহকাৰে মই কিমানখিনি কৰিছোঁ আৰু প্ৰেমানন্দজী মহাৰাজ সেই কথাটোৱে কয় গতিকে উঠি অহা যিখিনি ছাত্ৰ ছাত্ৰী আছে বা উঠি অহা যিখিনি প্ৰজন্ম আছে সেই প্ৰজন্মলৈ মই অনুৰোধ জনাইছোঁ যে সকলোৱে নিজেই যিটো কাম কৰি আছো সেই কামটো 100% শুদ্ধভাৱে আৰু নিষ্ঠা সহকাৰে কৰাৰ চেষ্টা কৰিব লাগে হিলেকে ছাত্ৰ ছাত্ৰীয়ে হওক ছাত্ৰ ছাত্ৰীৰ কাম হ'ল ছাত্ৰ ছাত্ৰীৰ পূজা হ'ল ভালদৰে মনোযোগেৰে 100%ৰে পঢ়া শুনা কৰা